বান্ধৱসকল, মই স্বৰচিত কবিতা নাৰী নিৰ্যাতন। অতীতৰ পৰা শুনা গৈছে ভাৰত বুৰঞ্জীত আৰু সাক্ষী আছে যে নাৰীসকলক নিৰ্যাতন কৰি আহিছে বুলি। নাৰীসকলক স্বামীৰ মৃত্যুৰ লগে লগে তেওঁলোকৰ জীৱন্ত নাৰীসকলক লাঠিৰে মাৰি মাৰি কাঁহ ঢোল বজাই স্বামীৰ লগত তেওঁলোকক দাহ সংস্কাৰ কৰি দিয়ে। হৃদয় কঁপি উঠা ঘটনা। এচাম পাখণ্ড লোকে এনে নীতি ৰীতি ৰিবাজ ওলাই নাৰীৰ ওপৰত নিৰ্যাতন চলায়। ৰাজস্থানত দেখা যায় কিছুমান শাহুৰিকে নিজৰ পুতেকৰ নাতিনীয়েকক তেওঁলোকে নাৰী সন্তান হোৱাৰ বাবে নিমখ খুৱাই বা গাখীৰত ডুবাই মাৰি পেলায়। সেই শাহু বুঢ়ীজনে বুজি নাপায় কিয় তেওঁ যে নাৰী, তেওঁ আমাৰ জীয়েক বুলি, আৰু তেওঁ এনে কুসংস্কাৰ কৰে, এখন ঘৰ এখন সমাজক নষ্ট কৰে। এনে নাৰীক শাস্তি দিব লাগে। আৰু এইদৰে নাৰী পুৰুষ কোনো ডাঙৰ সৰু নহয়। পুৰুষক বাহিৰত কাম কৰিবৰ কাৰণে প্ৰকৃতিয়ে বলৱান বনাইছে। নাৰীক এখন ঘৰ চলাবৰ কাৰণে প্ৰকৃতিয়ে অলপ নৰম আৰু হৃদয়ত মৰম থকা ধৈৰ্যশীল বনাইছে এখন ঘৰ ঠিক কৰি ৰাখিবৰ কাৰণে। কিন্তু এচাম মানুহে ভাবে নাৰী আৰু পুৰুষ বেলেগ বেলেগ বুলি। তেওঁলোকে ভাবে পুৰুষ ডাঙৰ, নাৰী সৰু বুলি। প্ৰকৃতিয়ে ঈশ্বৰে আমাক মাত্ৰ বনাইছে মানৱ জাতি। আমাৰ মূল ধৰ্ম হ'ল মানৱতা। কিন্তু এচাম পাখণ্ড লোকে নাৰী আৰু পুৰুষক বিভক্তি কৰি নাৰীক নিৰ্যাতনাত ভোগ কৰে। এনে লোকক দণ্ডনীয় হ'ব লাগে। আৰু এনে পাখণ্ড লোকসকলৰ বাবে পুৰুষসকলেও তেওঁলোকেও কি হয়, তেওঁলোকেও কিছু বদনাম হৈ পৰে। আজিৰ ভিডিঅ'ত মই ক'ব বিচাৰিছোঁ নাৰী আৰু পুৰুষ কোনো বেলেগ নহয়, দুয়ো একে একে হয়। পুৰুষ নহ'লেও এইখন সংসাৰ নষ্ট হৈ যাব, সংসাৰ নাইকিয়া হৈ যাব, আৰু নাৰী নহ'লেও এইখন সংসাৰ নাইকিয়া হৈ যাব। উভয় পক্ষৰ প্ৰয়োজন। দুয়োৰে মিলনতে চলিছে এইখন সংসাৰ, নহ'লে সংসাৰখন নাইকিয়া হৈ গ'লহেঁতেন। আজিৰ ভিডিঅ' মোৰ ইমানেই।